নমস্কাৰ আসাম পুলিচ APUB APRৰ যিসকল ষ্টুডেণ্টে ফাইনেল মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকক আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। লগতে আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম আসাম পুলিচৰ তোমালোকৰ ফাইনেল মেৰিট লিষ্টৰ ডেটটো কিমান হ'ব পাৰে আৰু তোমালোকৰ আসাম পুলিচ ৰেডিঅ' অপাৰেটৰ অৰ্থাৎ APRৰ ফাইনেল কাটঅফটো তোমালোকৰ কিমান হ'ব পাৰে তাকে আজি আমি আলোচনা কৰিম। লগতে UBৰ ক্ষেত্ৰত বিশেষ কেইখনমান ডিষ্ট্ৰিক্ট আছে যিকেইখন ডিষ্ট্ৰিক্টত তোমালোকৰ ডিষ্ট্ৰিক্টৰ হাই কাট অফ যাব, সেই হাই কাট অফ যোৱা ডিষ্ট্ৰিক্টকেইখনৰ কথা আলোচনা কৰিম। পোনপ্ৰথমে তোমালোকক ডেটটো যদি ক'বলৈ যাওঁ, এতিয়া আমি ইতিমধ্যে যদি ইউটিউববিলাকত প্ৰায়বিলাক ইউটিউবাৰ ভিডিঅ'বিলাকৰ চাই আছোঁ আৰু মামাও এদিন এটা দেখিলোঁ যে অক্টোবৰৰ 10 তাৰিখে যিহেতু আমাৰ এপইণ্টমেণ্ট লেটাৰ দিব আৰু তাৰে 5 দিনৰ আগত তোমাৰ ৰিজাল্টটো দিব বুলি কৈছিল যদিও তেখেতে, কিন্তু হয়তো তেনেকৈ তোমালোকক হয়তো নহ'ব পাৰে, কাৰণ আমি আগৰে পৰা দেখি আহিছোঁ যে ফাইনেল ৰিজাল্ট দিয়াৰ 1 মাহৰ পাছতহে এপইণ্টমেণ্ট লেটাৰ দিয়ে। গতিকে এইবাৰো ঠিক একেই হ'ব। সেইদিনা হয়তো মামাই তোমাৰ খৰধৰকৈ হয়তো ঘপককৈ হয়তো কথাটো কৈ পেলালে যে অক্টোবৰ তোমাৰ ফাইনেল মেৰিট লিষ্ট দিয়াৰ মানে এপইণ্টমেণ্ট লেটাৰ দিয়া 10-15 দিনৰ তাৰ 10-15 দিনৰ আগতহে হয়তো ৰিজাল্ট দিব বুলি তেওঁ হয়তো ঘপককৈ খৰখেদাকৈ কৈ পেলালে যদিও, কিন্তু ফাইনেল ৰিজাল্টটো তোমালোকৰ মেবি ছেপ্টেম্বৰ আগত অৰ্থাৎ আগষ্ট মাহতে হয়তো তোমালোকৰ ৰিজাল্টটো ওলাই যাব। আৰু অতি সোনকালে মামাই হয়তো ফেচবুক লাইভৰ জৰিয়তে আমাক এটা ছাৰপ্ৰাইজ দিবলৈ গৈ আছে। এই জুলাই মাহতে হয়তো আমাক সেই ছাৰপ্ৰাইজটো অতি সোনকালে পাই যাম, কাৰণ ৰিজাল্টৰ তেখেতে ডেট ঘোষণা কৰাৰ লগতে সমূহ ADRকে আদি কৰি গোটেইবিলাক ৰিজাল্ট কেতিয়া দিব আগষ্ট মাহত তোমাৰ দিয়াটো মেবি ফিক্স হ'ব, কাৰণ সকলোৱে আগৰ পৰা দেখি আহিছে যে 1 মাহৰ আগতে তোমাৰ ৰিজাল্টবিলাক দিয়ে। ছেপ্টেম্বৰ মাহটো আমি ট্ৰেইনিঙৰ কাৰণে প্ৰিপেৰেশ্যন চলাবৰ বাবে 1 মাহ এটা দিব, যিহেতু চৰকাৰখনে আগৰে পৰা যিহেতু আমি ফৰেষ্টৰ বেচটোকে যদি চাওঁ, আগৰ বেচবিলাকক দেখি আহিছোঁ 2022ৰতো একেই 1 বছৰ পাছতহে 1 মাহৰ পাছতহে তোমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়ে। গতিকে এইবাৰো ঠিক একেই হ'ব। সেইদিনা মামাই এটা লাইভতো এগৰাকী ছোৱালীক কৈ পঠালে যদিও যে অক্টোবৰ সিমানত দিম বুলি, কিন্তু ইমানটো হয়তো সঠিক নহ'ব পাৰে। মামাই খৰখেদাকৈ হয়তো ঘপককৈ মুখৰ পৰা ওলাই যাবও পাৰে। তেখেতে যিহেতু ছাৰপ্ৰাইজবিলাক দি বেছি ভাল পায়, আমি আগৰে পৰা দেখি আহিছোঁ। আৰু আজি আমি APRৰ ক্ষেত্ৰত কেইটামান কথা আলোচনা কৰোঁ। APRৰ কনষ্টেবলৰ এই কমিউনিকেশ্যনৰ ক্ষেত্ৰত 2022 চনৰ যিসমূহ পোষ্ট আছিলে, সেই পোষ্টসমূহৰ এটা সুন্দৰ ষ্টুডেণ্টসকলৰ বহুত এটা ভাল অপৰচুনিটি আছে। মেইন কাৰণটো হ'ল তেওঁলোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফবিলাক যোৱাৰ কাৰণে এইবাৰ যিহেতু কাট অফটো অলপ তেওঁলোকৰ কম গৈছে, ফিজিকেল কাট অফেই হওক ৰিটেন কাট অফেই হওক যথেষ্টখিনি কম গৈছে আনকেইবাৰ তুলনাত। আৰু আনকেইবাৰ আমি তোমালোকৰ আনকেইবাৰ যদি ইয়াৰ আগৰ তোমাৰ APRৰ কনষ্টেবলৰ ৰিজাল্টটো চাব লাগে তেনেহ'লে কমেণ্ট কৰিবা। মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি থ'ম, তাত তোমালোকে চাই ল'ব পাৰিবা। আৰু মই ইয়াৰে আগৰ প্ৰিভিয়াছ ইয়েৰ তোমালোকৰ কমিউনিকেশ্যনৰ কাট অফটো কিমান গৈছিলে ডিষ্ট্ৰিক্ট চাইছিলোঁ, এইটো তাতো তোমালোকে দেখিলে হয়তো গম পাবাই যে এইটো এটা যথেষ্ট কেলকুলেটিভ কাট অফ হয়। এই কাট অফটো তোমালোকে কমিউনিকেশ্যনৰ যিসকল APR ষ্টুডেণ্টসকল তেওঁলোকে চাই লোৱা ভালদৰে। URৰ ক্ষেত্ৰত তোমালোকৰ 71 আৰু মেইলৰ ক্ষেত্ৰত আৰু ফিমেইলৰ ক্ষেত্ৰত 61 তোমালোকৰ কাট অফ যাব পাৰে এইবাৰ। SCৰ ক্ষেত্ৰত মেইলৰ ক্ষেত্ৰত 66 আৰু ফিমেইলৰ ক্ষেত্ৰত 46। যিহেতু ইয়াত আমাৰ কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাই, গতিকে ৰিটেন প্লাছ ফিজিকেল এই দুটা মাৰ্ককে আমি এড কৰি থৈছোঁ। আৰু নেক্সট যদি তুমি STPৰ ক্ষেত্ৰত যদি চোৱা, মেইলৰ ক্ষেত্ৰত 70 আৰু ফিমেইলৰ ক্ষেত্ৰত 62। ঠিক একেদৰে STHৰ ক্ষেত্ৰত যদি চোৱা, মেইলৰ ক্ষেত্ৰত 44 আৰু ফিমেইলৰ ক্ষেত্ৰত 52। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত মেইলৰ ক্ষেত্ৰত 67 আৰু ফিমেইলৰ ক্ষেত্ৰত 43। ঠিক হয়তো এনেকুৱা এটা কাট অফ যাব পাৰে তোমালোকৰ। আৰু 2022 চনত 2023 চনৰ যিসকলে কৰিছিল, যিহেতু আমি সকলোৱে জানো এইবাৰ 461টা APRৰ ভেকেঞ্চি আছে, তাৰে 2022 চনৰ 200 কিমানটা আৰু 2023 চনৰ 200 কিমানটা হয়তো তোমালোকে নিশ্চয় সকলোৱে গম পাইছে। ইয়াৰে 222 চনত যিসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে তেওঁলোকৰ অপৰচুনিটি অলপ ভাল হ'ব, কাৰণ সেইটো কাট অফটো অলপ কম গৈছে। আৰু 2023 চনৰ যিসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে তেওঁলোকৰো ইমান বেয়া নহয়, তাত কিছু পইণ্ট হওক বা নম্বৰ 1-2 কিছু পাৰ্থক্য দেখিবা তোমালোকে নিশ্চয় ভালকৈ চালে। আৰু ইয়াতো তোমাৰ URৰ ক্ষেত্ৰত মেইলৰ ক্ষেত্ৰত 72 আৰু ফিমেইলৰ 65। SC যদি চোৱা 66 আৰু ফিমেইলৰ ক্ষেত্ৰত 46 পইণ্ট ছামথিং। আৰু STP যদি চোৱা 69 আৰু 62 এনেদৰে যাব তোমাৰ কাট অফটো। STHৰ যদি চোৱা 61 আৰু 58 মেইল ফিমেইল। OBC MOBC 68 আৰু 49 এইটো তোমাৰ OBC MOBC কাট অফ যাব পাৰে ইমানেই। আৰু
APR ষ্টুডেণ্টসকলৰ এটা ভাল অপৰচুনিটি আছে আৰু অভাৰলেপিং যদি নহয় মেক্সিমাম ষ্টুডেণ্টে জবটো পাবই বা কাৰণ 2022 চনত যিসকলে কৰিছে 2023 চনতো প্ৰায়বিলাক মেক্সিমাম ল'ৰা ছোৱালী একেই ল'ৰা ছোৱালীয়ে কৰিছে গতিকে 2022 চনত যিজনে ষ্টুডেণ্টে জবটো পাই যাব তেওঁ 2023 চনতো জবটো যিহেতু নাপাব গতিকে সেই জবটো বেলেগ এজন ষ্টুডেণ্টে সোমাব অৰ্থাৎ পোষ্ট যদি আছে 450টা কিন্তু কেণ্ডিডেটৰ তাৰ এগেইনষ্টতে দুটাকৈ মাতিছে বুলি আমি প্ৰত্যেকে জানো কিন্তু দুটাকৈ মাতিছে যদিও তোমাৰ তাৰ এগেইনষ্টত কেণ্ডিডেট মেবি দুটাকৈ মাতিলে 900 হ'ব লাগে কিন্তু তাত তোমাৰ ইয়াত তোমাৰ তেনেকুৱা নহয় কাৰণ এটা পোষ্ট এজন ব্যক্তিৰ ক্ষেত্ৰত কেইবাটাওতো নাম আহিছে গতিকে তেওঁ হয়তো অৰ্থাৎ APRৰ ক্ষেত্ৰত এবাৰ হয়তো 450 পোষ্টৰ বাবে হয়তো মেবি 600 মান কেণ্ডিডেট মাতিছে কেণ্ডিডেট আছে অভাৰলেপিং যদি নহয় আমি প্ৰায়বিলাকে হয়তো জববিলাক এবাৰ হয়তো পাব তোমালোকে পাবলৈ সক্ষম হ'বা সকলোলৈকে শুভেচ্ছা থাকিল এতিয়া যিসকলে তোমালোকে জবটো পোৱা তেওঁ এতিয়াই তোমালোকলৈ শুভেচ্ছা থাকিল পাবা তোমালোকে মেক্সিমাম ল'ৰা ছোৱালীয়ে জবটো পাবলৈ সক্ষম হ'বা আৰু আমি UBৰ ক্ষেত্ৰত যদি চাওঁ UB কেইখনমান ডিষ্ট্ৰিক্ট আছে যিসকলে বহুত হাই কাট অফ যায় উদাহৰণস্বৰূপে যদি চাওঁ আমি লখিমপুৰকে কথা ক'ব পাৰোঁ লখিমপুৰৰ যদি চোৱা মেলৰ কাট অফ যদি 72 আৰু ফিমেলৰ কাট অফ 65 পইণ্ট সামথিং SC যদি চোৱা মেলৰ ক্ষেত্ৰত 68 ফিমেলৰ ক্ষেত্ৰত 63 ST Pৰ যদি চোৱা 71 আৰু ফিমেলৰ ক্ষেত্ৰত 64 ST Hৰ যদি চোৱা 61 আৰু ফিমেলৰ ক্ষেত্ৰত যদি চোৱা 45 OBC যদি চোৱা 68 আৰু 61 মেল ফিমেল ইয়াত তুমি দেখিছা আৰু ধেমাজি অন্য এখন হাই কাট অফ যোৱা ডিষ্ট্ৰিক্ট হ'ল ধেমাজি আৰু ধেমাজি ডিষ্ট্ৰিক্টখনৰ কথাও তোমালোকক কৈ থওঁ বহুত এটা ভাল কাট অফ গৈ আছে তাৰ ইয়াতো ফিজিকেল ৰিটেন মিলাই গতিকে তুমি চোৱা ফাইনেল কাট অফতো ইয়াত এটা যথেষ্টখিনি ভাল কাট অফ যাব যিহেতু UBৰ ক্ষেত্ৰত এটা এক্সট্ৰা মাৰ্কছ আছে আমাৰ এক্সট্ৰা মাৰ্কছ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আৰু NCCৰ ক্ষেত্ৰতো কিছুমান মাৰ্কছ আছে যিহেতু সকলোবিলাক এড কৰি এটা ধুনীয়া ধুনীয়া কেলকুলেটিভ মাৰ্ক তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ যদি ইয়াত চোৱা তুমি মেলৰ ক্ষেত্ৰত যদি চোৱা 72 আৰু ফিমেলৰ ক্ষেত্ৰত 67 মেলৰ ক্ষেত্ৰত SC যদি চোৱা 70 ফিমেলৰ ক্ষেত্ৰত 58 আছা যদি ছেফ জোনত আছা তোমালোক আৰু ST Pৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 70 আৰু ফিমেলৰ ক্ষেত্ৰত 67 পইণ্ট সামথিং ST Hৰ যদি চোৱা মেলৰ ক্ষেত্ৰত 9 আৰু ফিমেলৰ ক্ষেত্ৰত যদি 54 পইণ্ট সামথিং এনেদৰে OBC যদি চোৱা মেল ফিমেল তোমাৰ 69 আৰু 65 পইণ্ট সামথিং এটা ছেফ জোনত আছে এনেকুৱা ধৰণৰ মাৰ্কছ যদি তোমালোকে পাই থৈছা তোমালোক বেলেগ ডিষ্ট্ৰিক্টতো যদি বিলংছ কৰা তেনেহ'লে তোমালোকৰ 100% নামটো আহিব কাৰণ এইকেইখন ডিষ্ট্ৰিক্টত লখিমপুৰ ধেমাজি বিশ্বনাথ চাৰিআলি এনেকৈ কেইখনমান ডিষ্ট্ৰিক্ট হৈছে বহুত হাই কাট অফ গৈছে গতিকে এইকেইখন ডিষ্ট্ৰিক্টকে তুলনা কৰি আজি ভিডিঅ'টো বনালোঁ যাতে তোমালোকে এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকৰ এটা আইডিয়া কৰিব পাৰা UBৰ কাট অফটো কিমান যাব আৰু তোমালোকেও যদি বিচৰা বেলেগ তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ কাট অফটো বনাব লাগে UBৰ ক্ষেত্ৰত তেন্তে আমাক কমেণ্ট কৰি জনাবা আৰু ABৰ ক্ষেত্ৰত কাট অফ বনাবলৈ বিশেষভাৱে একো ধৰণৰ নাই যিহেতু তোমালোকে ৰিটেন আৰু ফিজিকেল কাট অফটো পাইছা তাত তোমালোকে ভাইভাৰ +3 এটা যদি তোমালোকে পাম বুলি আশা কৰিছা তেনেহ'লে তোমালোকে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'বা আৰু যিসকলৰ কাট অফটো মানে নিজৰ কেটেগৰীৰ পৰাতকৈ বেলেগত আহিছে অৰ্থাৎ তুমি SCৰ কাট অফত SC ষ্টুডেণ্ট তোমাৰ SCত না আহা তোমাৰ জেনেৰেলৰ সমান তুমি মাৰ্কছ পাই আছা তেনেহ'লে তুমি অভিয়াছলি তুমি জবটো পাবলৈ সক্ষম হ'বা এইবাৰ তেন্তে কোনো টেনশ্যন ল'বলৈ দৰকাৰ নাই নিজৰ কাষ্টতকৈ যদি 2 বা 1 নম্বৰ বেছি হৈ আছে তেনেহ'লে তোমালোকৰ প্ৰবিলিটি বহুত বেছি জবটো লাভ কৰাত আৰু সকলোলৈকে আজি ধন্যবাদ থাকিল ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু তোমালোকে যদি চেনেলটো জৰিয়তে কিবা ইনফৰ্মেটিভ ভিডিঅ' লাভ কৰিব বিচাৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ আগলৈও আসাম পুলিচ ৰিলেটেডেই হওক বা অন্য ADR ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক আমি আপলোড কৰি যাবলৈ চেষ্টা কৰিম আৰু আজিলৈ ধন্যবাদ থাকিল থেংক ইউ